Procession, hi, hi. We want justice. Justice, justice. We want justice. Justice, justice. Please, hi, hi. Hi, hi, hi. अंतर्राष्ट्रीय हिंदू परिषद जिंदाबाद. जिंदाबाद, जिंदाबाद. हिंदू निर्यातन न चले. हिंदू साली उद्धार करो. लाभजियात न चले. जय श्री राम. आज डॉक्टर प्रवीण भाई टगुरिया नेतृत्व गोसाईगाঁও থানার সম্মুখীন আমার এই ধর্ণা দেওয়ার যে মেন উদ্দেশ্যটো হল তার মধ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হল আমাৰ যোৱা একমাহ হ'বলৈ গৈ আছে আমাৰ ভোদেয়াগুৰি গাঁৱৰ পৰা এগৰাকী হিন্দু ছোৱালীক এক জিহাদী ল'ৰাই লাভজিহাদত ফচাই ঘৰৰ পৰা লৈ গৈছে আৰু হেতুৰ মধ্যে একটা অন্যতম গুৰুত্বপূৰ্ণ বিষয়টো হল ল'ৰাটো ছোৱালীক ইমান ইনফ্লুয়েন্স কৰিছে যে ছোৱালীটো ঘৰৰ পৰা তার দেউতাৰ বন্ধনত পোৱা 1 লাখ লোন পোৱা 1,35,000 টকা লগতে তাত মাইকিৰ স্বৰ্ণ জুৱেলাৰী বিলাক গোল্ডেন জুৱেলাৰী বিলাক লৈ গুচি গৈছে। আজি তার পিছত আমার প্রখণ্ড প্রেসিডেন্ট পরিতোষ মণ্ডলে দেউতাক দুখিয়া পৰিয়ালৰ দেউতাক লৈ বারবার থানাত আহিছে, থানার ওসি স্যারের লগতে কথা পাতিছে, থানার পৰা ইমান কোনো রেসপন্স মই পোৱা নাই। আজি আপোনালোকে চাওক এই জিহাদী বিলাকৰ ৰেডিকাল ইসলামিক জিহাদী বিলাকৰ পৰিকল্পনা আমাৰ ঘৰৰ ছোৱালীও লৈ গৈ আছে, লগতে আমাৰ জমা ধন সম্পত্তি যেবিলাক আছে সেইবিলাক লৈ গৈ আছে। হেতু তেওঁলোকৰ মানে প্ল্যানিং হয়। আপোনালোকে চাওক যেতিয়া এই জিহাদী বিলাক অশিক্ষিত থাকে মানে আমাৰ সেকুলার সংগঠন আমাৰ লেফট অর্গানাইজেশন কি কয় আমাৰ ইসলামিক জিহাদী বিলাক জিহাদী হয় কারণ তেওঁলোক অশিক্ষিত আনএডুকেটেড। বাট যেতিয়া মই দেখা পাওঁ যেতিয়া এইবিলাক মানুহ আমাৰ অশিক্ষিত থাকে আনএডুকেটেড থাকে তেওঁলোকৰ হিন্দুৰ বিৰুদ্ধে প্ৰধান হাতিয়াৰ থাকে আমাৰ ল্যান্ড জিহাদ আমাৰ লাভ জিহাদের মাধ্যমে আমাৰ হিন্দু ছোৱালীক লৈ যায় ধৰ্মান্তৰণ কৰে আমাৰ ল্যান্ড জিহাদের মাধ্যমে আমাৰ দুখীয়া পৰিয়ালৰ জমি সম্পত্তি কাঢ়ি লয়। আৰু আজি আপোনালোকে চাওক যদি মই গোসাইগাঁও আৰক্ষী প্ৰশাসনক মই জনাব বিচাৰো যে যদি অতি সোনকালে হিন্দু ছোৱালীক উদ্ধাৰ কৰিব নোৱাৰে আজি যে আন্দোলনটো হল ইয়াতকৈ আৰু ভয়ংকৰ আৰু দীঘল আৰু ভয়াবহ আন্দোলন মই গঢ়ি তুলিম। তো মই সেইটো আশা ৰাখিলো আৰু মই আৰু কি কম আজি এটা লজ্জাৰ বিষয় আমাৰ হিন্দু সমাজৰ হৈ মানে পুলিশ প্রশাসন কাম না করে কার কারণে পুলিশ প্রশাসন কাম করে মিয়া বিলাকৰ কাৰণে নেকি মিয়া বিলাকৰ কাৰণে পুলিশ প্ৰশাসন নেকি আমাৰ হিন্দু মানুহৰ ইয়াত বহি আমি এই দেশের মেজরিটি আমি এই দেশের মেজরিটি মানুষ আমার পুলিশ স্টেশনের আগত আহি বহিব লগা হয় আর কাল পুলিশ প্রশাসন কার কারণে মিয়ার কারণে নাকি পুলিশ প্রশাসন। নমস্কার, ধন্যবাদ। জয় শ্রী রাম। आज ডক্টর প্রবীণ ভাই টগরিয়া নেতৃত্ব গোসাইগাঁও থানার সম্মুখীন আমার এই ধর্ণা দেওয়ার যে মেন উদ্দেশ্যটো হল তার মধ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হল আমাৰ যোৱা একমাহ হ'বলৈ গৈ আছে আমাৰ ভোদেয়াগুৰি গাঁৱৰ পৰা এগৰাকী হিন্দু ছোৱালীক এক জিহাদী ল'ৰাই লাভজিহাদত ফচাই ঘৰৰ পৰা লৈ গৈছে আর হেতুর মধ্যে একটা অন্যতম গুৰুত্বপূর্ণ বিষয়টো হল ল'ৰাটো ছোৱালীক ইমান ইনফ্লুয়েন্স কৰিছে যে ছোৱালীটো ঘৰৰ পৰা তার দেউতাৰ বন্ধনত পোৱা 1 লাখ লোন পোৱা 1,35,000 টকা লগতে তাত মাইকিৰ স্বৰ্ণ জুৱেলাৰী বিলাক গোল্ডেন জুৱেলাৰী বিলাক লৈ গুচি গৈছে। আজি তার পিছত আমার প্রখণ্ড প্রেসিডেন্ট পরিতোষ মণ্ডলে দেউতাক দুখিয়া পৰিয়ালৰ দেউতাক লৈ বারবার থানাত আহিছে, থানার ওসি স্যারের লগতে কথা পাতিছে, থানার পৰা ইমান কোনো রেসপন্স মই পোৱা নাই। আজি আপোনালোকে চাওক এই জিহাদী বিলাকৰ ৰেডিকাল ইসলামিক জিহাদী বিলাকৰ পৰিকল্পনা আমাৰ ঘৰৰ ছোৱালীও লৈ গৈ আছে, লগতে আমাৰ জমা ধন সম্পত্তি যেবিলাক আছে সেইবিলাক লৈ গৈ আছে। হেতু তেওঁলোকৰ মানে প্ল্যানিং হয়। আপোনালোকে চাওক যেতিয়া এই জিহাদী বিলাক অশিক্ষিত থাকে মানে আমাৰ সেকুলার সংগঠন আমাৰ লেফট অর্গানাইজেশন কি কয় আমাৰ ইসলামিক জিহাদী বিলাক জিহাদী হয় কারণ তেওঁলোক অশিক্ষিত আনএডুকেটেড। বাট যেতিয়া মই দেখা পাওঁ যেতিয়া এইবিলাক মানুহ আমাৰ অশিক্ষিত থাকে আনএডুকেটেড থাকে তেওঁলোকৰ হিন্দুৰ বিৰুদ্ধে প্ৰধান হাতিয়াৰ থাকে আমাৰ ল্যান্ড জিহাদ আমাৰ লাভ জিহাদের মাধ্যমে আমাৰ হিন্দু ছোৱালীক লৈ যায় ধৰ্মান্তৰণ কৰে আমাৰ ল্যান্ড জিহাদের মাধ্যমে আমাৰ দুখীয়া পৰিয়ালৰ জমি সম্পত্তি কাঢ়ি লয়। আৰু আজি আপোনালোকে চাওক যদি মই গোসাইগাঁও আৰক্ষী প্ৰশাসনক মই জনাব বিচাৰো যে যদি অতি সোনকালে হিন্দু ছোৱালীক উদ্ধাৰ কৰিব নোৱাৰে আজি যে আন্দোলনটো হল ইয়াতকৈ আৰু ভয়ংকৰ আৰু দীঘল আৰু ভয়াবহ আন্দোলন মই গঢ়ি তুলিম। তো মই সেইটো আশা ৰাখিলো আৰু মই আৰু কি কম আজি এটা লজ্জাৰ বিষয় আমাৰ হিন্দু সমাজৰ হৈ মানে পুলিশ প্রশাসন কাম না করে কার কারণে পুলিশ প্রশাসন কাম করে মিয়া বিলাকৰ কাৰণে নেকি মিয়া বিলাকৰ কাৰণে পুলিশ প্রশাসন নাকি আমাৰ হিন্দু মানুহৰ ইয়াত বহি আমি এই দেশের মেজরিটি আমি এই দেশের মেজরিটি মানুষ আমার পুলিশ স্টেশনের আগত আহি বহিব লগা হয় আর কাল পুলিশ প্রশাসন কার কারণে মিয়ার কারণে নাকি পুলিশ প্রশাসন। নমস্কার, ধন্যবাদ।